ইয়াৰ শ্বুটিং চলি আছে অলপ চাই ল'বা এনে পটকে নহয় শ্বুটিং চলি আছে তো আজি অলপ শ্বুটিঙৰ প্ৰেক্টিচ অলপ কৰি আছোঁ ইয়াত মানে অলপ ভাল চাই ছেটিং কৰি আকৌ এটা নেক্সট ভিডিঅ' বনাবৰ কাৰণে অলপ ট্ৰাই কৰিছোঁ নেক্সট ভিডিঅ'ৰ কাৰণে তো কিমান ভাল হয় কৰি আছোঁ প্ৰেক্টিচ পূৰা আপোনালোকে পূৰা অলপ ছাপোৰ্ট কৰিব সহায় কৰিব নেক্সট ভিডিঅ'ৰ কাৰণে আহি যাব ভিডিঅ' ভাল এজেগা পইচা ফচাই থৈছোঁ কেইদিনমান লাখ টকাহে কেইদিনমান পিছত দি আছোঁ আপোনাক पैसा होगा The next day Rasta samudra ইমান ধুনীয়া বতাহ মাৰিছে নহয় মজা লাগিছে আৰু কি অৱস্থা হ'ব পাহৰিলোঁ নেকি এইটো এবাৰ মোক আনিছিলে হ'লেও মই পাহৰি থাকিলোঁ এইটো ৰাস্তা এইবোৰ ৰাস্তা সোমাই পোৱা নাই আজি ফাৰ্ষ্ট নেকি ৰাস্তা না হিমালয়া পাৱাৰ হিমালয়া পাহাৰ মজা লাগিছে মজা ৰাস্তা এনেকুৱা ৰাস্তাটোতে গৈ ভাল লাগে ন গাইজ এইবোৰ ৰাস্তাহে মেইন ৰাস্তা বুলি কয় এইবোৰ ৰাস্তাই মেইন কৰিলে এখন পাম কৃষ্ণ ভগৱান কৃষ্ণ আজি য'তে পাইছোঁ ততে গৈছোঁ গাইজ মানে ক'বলৈ জেগা নাই মানে য'ত মন যায় তাতে গৈছোঁ আজি ওলাই আহিলোঁ অলপ ফুৰিবলৈ মনটো ফ্ৰেছ কৰিবলৈ তো আপোনালোকে এনেকৈ ওলাই যাব অলপ মনটো ফ্ৰেছ হ'ব দিনটো কিমান ঘৰত বৰিং হৈ সোমাই থাকিব তো ভাল লাগিব ন সেইটোৱে আৰু পৃথিৱীয়ে বোকা আহে ন এনেই একদম বজাৰ চজাৰ কৰি লৈ আনিছোঁ একদম ইয়াৰ পৰা একদম এতিয়া আমি ঘৰ গৈ আছোঁ আৰু একদম আজি মানে আমি এটা শ্বুটিঙত অলপ শ্বুটিং মানে নেক্সট ভিডিঅ'ৰ কাৰণে মানে জেগাটো চাব আহিছিলোঁ ক'ত কৰিম বুলি সেইটো জেগা ফ্ৰী হৈ গ'ল তাৰপিছত আমি একদম মানে নেক্সট ভিডিঅ' অতি সোনকালে আপোনালোকৰ আগত আহিবই আৰু খুব বেছি দুসপ্তাহ বা এসপ্তাহ যিমান পাৰোঁ সোনকালে আমাৰ ওচৰৰ পৰা ওলাব বিচাৰিম এই দাদা মই ভিডিঅ'টো যিমান জলদি পাৰোঁ ওলাব বিচাৰিম আপোনালোকৰ আগলৈ তো এয়া আজি ওলাই আহিলোঁ অলপ দেখাইছোঁ আপোনালোকক কেনেকুৱা হৈছে A few moments later এতিয়া মানে আমি ৰিহাৰ্চেল ষ্টাৰ্ট কৰিছোঁ পূৰা ধুনীয়া আছে মানে ভিডিঅ' আপোনালোকৰ অতি সোনকালে আহি আছে একদম পূৰা পাৰফেক্ট পূৰা কৰি আছোঁ প্ৰেক্টিছ কৰিছোঁ আজি গধূলি শ্বুটিং কৰিব যাম তাৰপিছত गजब बेइज्जती है গাইজ মানে আমি একদম ইয়াত একদম মানে এতিয়া শ্বুটিং কৰিবৰ কাৰণে একদম দোকান বনাই লৈছোঁ হাই কৈ দে এইবোৰ একদম বস্তু এয়া দোকান দিব ইয়াত আমি একদম শ্বুটিঙৰ কাৰণে এডিট কৰিছোঁ ৰাতি মানে পূৰা ভালছে মজা চাই এডিট কৰিছোঁ পূৰা চাব একদম মজা লাগিব একদম মজা গাইজ ইয়াত মানে পূৰা আমি এতিয়া মানে একদম শ্বুটিঙৰ কাৰণে একদম দোকান চোকান একদম ৰেডি কৰিছোঁ ইয়াত এতিয়া ৰাতি শ্বুটিং কৰিছোঁ ৰাতি মজা লাগিব তো একদম মজা আছে একদম কৰিছোঁ একদম ভাল লাগিব আপোনালোকে চাব ইয়াত দোকানী পাবা হাই কৈ দে হাই হাই আমাৰ হিৰ'কেইটা মজা লাগিব আপোনালোকে চাব পূৰা লাইক ছাবস্ক্ৰাইব চব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব একদম ভাল লাগিছে ইয়াত মানে পূৰা এতিয়া ৰাতি হ'ল একদম শ্বুটিং চলি আছে মানে পূৰা চলি আছে একদম মজা লাগিছে এয়া আমাৰ দদৌগাই একদম মজা লাগিছে খুব মজা
11:03 হ'ল এতিয়ালৈকে কৰি আছোঁ এই চাইডে চলি আছে শ্বুটিং শেষেই নহৈছে আৰু একদম টোটেলি আজি পূৰা কমপ্লিট কৰি দিম ভালছে কেমেৰামেন তুমি কি কওঁ ইয়াৰ বজাৰ সামৰিছোঁ আমি মানে একদম বজাৰ সামৰিছোঁ শ্বুটিং একদম ফিনিছ কমপ্লিট ইয়াৰ দোকানে সামৰিছে এই চাইডে হাই কৰি দে এই চাইডে মই একদম মজা আছে একদম মানে শেষ কমপ্লিট আজি একদম আমাৰ ভিডিঅ' কমপ্লিট এতিয়া মানে একদম এডিটিং কৰিম তাৰপিছত যিমান জলদি পৰা আপোনালোকৰ আগত একদম দিম একদম A few moments later. টোপনি ইমান টোপনি না ইমান টোপনি খাই একদম খাই টোপনি গৈছে একদম ভিডিঅ' বনাই মানে একদম খাই টোপনি মানে ইমান কৰিব বহিম এডিটিং কৰিব বহিম যিমানখিনি পাৰোঁ আজি কমপ্লিট কৰিম এইচাইডে আকৌ গীটাৰ বজাব কাৰণে ৰাতি কেইটা বাজিছে টাইম কেইটা হ'ল দে মোবাইলটো অন কৰচোন টাইম কেইটা হ'ল 11টা কি এনেকুৱা মোবাইল হয় পেলা এনেকুৱা মোবাইল কি মোবাইল লৈ এনেকুৱা 11টা বাজিলে 12টা বাজিব হ'ল নেকি 12টা বজাত আমি এতিয়া এডিট কৰিবৰ কাৰণে এতিয়া ৰেডি কৰিম তাৰপিছত মানে ইমান দেৰি লাগে আজিতো কমপ্লিট নহয় গম পাওঁ বাৰু আজি এডিট নহয় বুলি আৰু আজি যিমানখিনি বাৰু কওঁ তাৰপিছত দিওঁ অতি সোনকালে ভিডিঅ'টো আপোনালোকৰ ওচৰত আহিব আৰু মজা পালে একদম পূৰা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব যিমান পাৰে একদম এভৰিথিং কৰি দিব আৰু যিমান খানা উঠ খানা হ'ল এই খানা ৰেডি হৈ গ'ল খানাটো খাম তাৰপিছত এডিটিংটো আজিতো কৰা নহ'ব আৰু এডিটিংটো মানে বহুত ভাগৰ টোপনি ওলাইছে আজি কৰিম বুলি হ'লে আজি নহ'ব কালিকৈ ৰাতিপুৱা আহি কৰিব লাগিব এডিটিংটো এতিয়া মানে খানাটো খাই লওঁ খানাটো খাই মেলি তাৰপিছত ঘৰ যাম শুম তাৰপিছত কালিকৈ এডিটিং কৰিম তাৰপিছত আপলোড আহিব এতিয়া আজিলৈ ইমানতে সামৰিছোঁ বাই